অতি ঠেক ভয়ানক তথা বিপজ্জনক লেহ মানালী হাইৱেৰে আমাৰ যাত্ৰা ৰহতাং পাছলৈ। কিন্তু ইয়াৰ চাৰিওদিশৰ হিমালয় পৰ্বতৰ যি প্ৰাকৃতিক শোভা সি আপোনাক দিব পাৰে স্বৰ্গীয় সুখৰ অনুভৱ। বলক এই প্ৰাকৃতিক শোভাত আমি ডুব যাওঁ। সাধাৰণতে এই পাহাৰীয়া পথটো ঠেক হোৱা বাবে ইয়াত বহু পৰিমাণে যান বাহনৰ যান জঁটৰ সৃষ্টি হয়। ইয়াৰ উপৰি কেতিয়াবা হোৱা শিলাস্খলনৰ ফলত বহু সময়লৈকে যাত্ৰীসমূহ আবদ্ধ হৈ থাকিব লগাত পৰে। কিন্তু আমাৰ ভাগ্য ভাল আছিল, আমি কোনো তেনে পৰিস্থিতিৰ সন্মুখীন নহ'লোঁ। সাধাৰণতে বহুতৰে এই লেহ মানালী হাইৱেৰে যাত্ৰা কৰাৰ সপোন থাকে আৰু এই আমাৰ সপোনসমূহ দিঠকত পৰিণত হৈ গৈ আছিল। চাৰিওদিশে কেৱল হিমাবৃত্ত হিমালয়ৰ নান্দনিক সৌন্দৰ্য। ভিডিঅ'টো শেষলৈকে উপভোগ কৰক আৰু অনুভৱ কৰক ৰহতাং পাছৰ শীতল শীতল হিয়াজুৰ পৰা প্ৰাকৃতিক সৌন্দৰ্য।
wow, this is the heaven. মৰতো ধৰক এয়া আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈছোহি। দুয়োকাষে বৰফাবৃত পাহাৰ আৰু তাৰ মাজে মাজে আমাৰ যাত্ৰা। এতিয়া যিমানে ওচৰ পাইছোঁ মানে আজ দিল সাৰনা লগতা হে উড়তা ফিৰে দিল উতৰনা জানে না। ভাবিব লাগে আমি এতিয়া এই বৰফত এনজয় কৰিব লাগে। আৰু অৱশেষত এই নান্দনিক সৌন্দৰ্যৰে ভৰপূৰ পথটোৰে আমি লাহে লাহে উপস্থিত হৈছিলোঁ ৰহতাং পাছত। তাত বৰফৰ সৈতে যিবোৰ ধেমালি কৰিলোঁ সেই সকলো ধেমালিলৈ আহি আছে মোৰ অনাগত ভিডিঅ'। অপেক্ষা কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক।